এলা এনেকুৱা দুৰ্দান্ত এসোপা কেলা প্ৰধান তোমাক খবৰ ল'ব লাগে মোৰ খবৰ ল'ব লাগে খবৰকে হাতলৈকে চেলি পেলো কোন কেনেকুৱা ৰ'বা মই গাড়ীখনৰ চাউলকেইটা লৈ যাওঁ হেৰি ধন ঘটিছোঁ মই এতিয়া গাড়ী কিনিম 2 তলা বিল্ডিং বনাম ভাইৰেল কৰিবলৈ আহিবা ভিডিঅ' কৰিবলৈ আহিবা তুমি আহিবা বেলেগ আহিলে চাই লোৱা হয় নাই নহয় নমস্কাৰ সকল আপোনালোকে স্বাগতম জনাইছো আমাৰ অংশফেম ইউটিউব চেনেলৰ মাজলৈ আৰু বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ লৈ আনিছো আপোনালোকৰ মৰমৰ প্ৰিয় অনুষ্ঠান সুপতিৰ সৈতে আজি গোবিন্দ ককা বলক তেন্তে গোবিন্দ ককাৰ সৈতে কথা পাতো আৰু তাৰ আগতে আমি কৈ দিওঁ যে আপোনালোকে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লগতে এটা লাইক কৰিব আৰু সুন্দৰ এটা কমেণ্ট কৰি দিব আৰু মোৰ দুটা চেনেল আছে লিংক ডেছক্ৰিপশ্যনত আছে চাবগে বলক বেছি চাল পেলাই নাথাকো ককাৰ লগত কথা পাতো ককা মানে অকণমান ব্যস্ত আছে ফোন আহিছে হেল্ল' হেল্ল' তুমি মাৰিছা নাই নাই মই ফোন নাই কৰা হেল্ল' নাই কাটি দিলোঁ কাটি দিলোঁ এলা এনেকুৱা দুৰ্দান্ত এসোপা কেলা পাত কোনটো থাকিলেও বিপদ নাথাকিলেও বিপদ ফোন লাগে মোক ঘৰৰ খবৰ ল'ব লাগে প্ৰধান তোমাক খবৰ ল'ব লাগে মোৰ খবৰ ল'ব লাগে মোৰ খবৰ ল'ব লাগে মোৰ নাম্বাৰটো দি দিম ন আপোনাক আৰু বাকী খবৰ কাৰো নলওঁ মই কৈছোঁ ন চবকে হাতলৈকে চেলি পেলো কোন কেনেকুৱা বুজি পালোঁ মই কেলা বুজিলে সেইকাৰণে মোক খং উঠিছে তহঁতক মই এশৰাই টকা বিচৰা নাই অৱস্থা টকা বিচৰা নাই চাই লোৱা তুমি আকৌ ফোন আহিলে হেল্ল' 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 আৰে আপোনাৰ আগতে হ'ল ফোন নাম্বাৰ আকৌ পাই গ'ল নাই দিয়া কোনটো ৰিচিভ কৰা মেচিন কোন এইটো নহয় জানো সেইটো আপুনি ফোনটো ৰিচিভ কৰি লওক ৰ'বা মই গাড়ীখনৰ চাউলকেইটা লৈ যাওঁ কাটি থৈ দিওঁ মই এতিয়া এহেঁত 12ৰে মই 13ৰে গম পাওঁ মই ভাইৰেলেই নকৰোঁ সেইটো নকৰিব আপুনি ভাইৰেল হ'ব লাগিব আৰু কোনো সাংবাদিক আহিব নোৱাৰিব মোৰ গুৰিলে আহিলে বোলে নকৰোঁ যোৱা মোতকৈ বহুত ভাইৰেল আছে খেলা আপুনি 100-200 কিবা এটা দি দিলে নহ'ব মোৰ কথাবিলাক মোৰ মাথাটো মূল্য আছে খেলা সেইটো কথা হয় বাৰু ভাইৰেল কৰিবলৈ আহিবা ভিডিঅ' কৰিবলৈ আহিবা তুমি আহিবা বেলেগ আহিলে চাই লোৱা হয় নাই নহয় মই যাব লাগিব যাম মোৰ মিটাৰ উঠি গ'ল খেলা হেল্ল' হেল্ল' নাই বেইমান চব চালা আৰু মই ভাইৰেল নহ'লে মোৰ কি হ'ব হা কোনে কেলা 100 টকা দিছে মোক সেইটো হয় বাৰু বা আপোনাক চবেই চিনি পায় একদম গাড়ী পৰা এই চবেই চিনি পায় সৎ মানুহক চবেই চিনি পাব বদমাছি কোনে পায়
অঁ সেইটো হয় বাৰু No, 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 no. ককাৰ লগত মানে এনেকৈ কথা পাতিলে নহ'ব ফোন এটা লগাই লওঁ কিবা কিবি সুধিম আৰু হেল্ল' অঁ হেল্ল' হেল্ল' অঁ গোবিন্দ ককা হেল্ল' ৰ'বা গাড়ী এখন গৈ আছে বাবা শুনা নাই ৰ'ব দেই অকণমান ৰ'ব এই জেচিবি এখন গৈ আছে বৰ হুলস্থুল কৰি আছে শুনা নাই বাবা অঁ এতিয়া কওকচোন অঁ আপুনি গোবিন্দ ককা হয়নে বাৰু অঁ হয় আপুনি কোনে কৈছে মই মানুহ এজনে কৈছোঁ হেৰি আপুনি ভিডিঅ'বোৰ বৰ ভাল ভিডিঅ' নবনাই আপুনি কোনে কৈছে আপুনি একদম গালি চালি পাৰে কি ভিডিঅ' বনাই আপুনি ভাল নালাগে নহয় মই চাই হা কি ক'লে কি ভিডিঅ' বনাই আপুনি ভাল নালাগে নহয় মই চাই ভাল বনোৱা বেয়া বনোৱা মোৰ ছাত্ৰবিলাকে জানে মোৰ সাংবাদিকে জানে মোৰ ৰিপৰ্টাৰে জানে ভাল বনোৱা বেয়া বনোৱা এদিন আপুনি আহিবচোন নহয় নহয় মই যাম গহপুৰ যাম মই হয় আপুনি বহুত পইচা ঘটিছে আকৌ ভিডিঅ' বনাই বুলি অঁ মই বহুত টকা ঘটিছোঁ ভিডিঅ' কৰি ধেৰ ধন ঘটিছোঁ মই এতিয়া গাড়ী কিনিম 2 তলা বিল্ডিং বনাম অঁ হ'ব ককা হ'ব ফোন চোন নকৰাই ভাল ডাইৰেক্ট কথা পাতো ফোনত কাম নাই গালি পাৰিছে আপোনাক চবে মাতি থৈ যায় আকৌ দেই একদম গাড়ী চাড়ী ৰখাই চবে মাতি থৈ গৈছে এই তলা অসমৰ প্ৰতিনিধি কোন আপুনি অঁ অসমৰ প্ৰতিনিধি জানা সেইটো কাৰণে আকৌ আপোনাৰ অহংকাৰ হৈছে এই কেলা তোমালোকেহে কৈ আছা বালৰ অহংকাৰ হৈছে মোৰ ৰাইজে কৈছে ৰাইজে নাই কোৱা পঞ্চায়ত জানা পইচা নাই পোৱা হ'ব হেৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ বেছি দীঘল নকওঁ আৰু মানুহে চাই ভাল পালে বুলি কৈছে এই লাইক এটা কৰি দিব কওক বাকী হ'ব ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বাকী দুটা চেনেল চাবগৈ এণ্ড স্ক্ৰীনত লগাই দিম